নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ হৈ শ্যামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল শ্যামন্ত বৰুৱা। তো বহুদিনৰ মূৰত মই আজি আপোনালোকৰ মাজলৈ এটা আনবক্সিং ভিডিঅ' লৈ এই চেনেলটোলৈ আগবঢ়াইছোঁ। তেতিয়াহ'লে পলম নকৰি বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আনবক্সিং কৰিবলগীয়া প্ৰডাক্টটো মেছ'ৰ পৰা আহিছে আৰু এই প্ৰডাক্টটোৰ যিটো বজাৰ মূল্য 663 আপোনালোকে চাই ল'ব পাৰে। তো প্ৰডাক্টটো কি এবাৰ চাই লওঁ আনবক্সিঙৰ জৰিয়তে। বন্ধুসকল, প্ৰডাক্টটো হৈছে এইটো এটা ফুল্লি অট'মেটিক ৱাশ্বিং মেচিনৰ কভাৰ আৰু এইটো তাৰ টপটো। এইটো টপ ৰেফ্ৰিজাৰেটৰতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এইটো হৈছে তাৰ কভাৰটো। বন্ধুসকল, এতিয়া মই আপোনালোকক পুৰা দেখুৱাম। চাইজটোৰ বিষয়ে আপোনালোকে এটা অনুমান কৰিব পাৰিব। এইটো মই খুলি দিলোঁ। এইটো চোলাটো ওলাই গ'ল। তো তাৰ পিছফালৰ পাইপৰ হোলবিলাক, এইটো ওপৰ ছাইডৰ চেইনডাল, চেইনডালে সুন্দৰভাৱে কাম কৰিছে আৰু ইয়াক খোল খাই গ'ল। আৰু এইটো তলফালৰ অপেন স্পেচটো। তো এইটো হ'ল এটা প্ৰডাক্ট বন্ধুসকল। তো ইয়াৰ যিটো টপ হিচাপে ব্যৱহাৰ কৰিব পাৰি সেইটো হ'ল এইটো ৰেফ্ৰিজাৰেটৰটো টপ হিচাপে ব্যৱহাৰ কৰিব পাৰিম। এইটো আৰু ইয়াতে কিছুমান পকেট আছে। ইয়াতে এনেকৈ ৰখাৰ পিছত বস্তুটো এনেকুৱা হৈ যায়। এনেকৈ ৰখাৰ পিছত ইয়াতে পকেটত কিছুমান বস্তু ৰাখিব পাৰি। তো এতিয়া আহোঁ মূল কথালৈ। তো বন্ধুসকল, যিটো আপোনালোকে দাম ছপা হোৱা দেখিলে সেইটো তাৰ বজাৰ মূল্য। আপোনালোকে অন্য ৱেবছাইটতো চেক কৰি চাব পাৰে। বজাৰ মূল্য ৱেবছাইট অনুসৰি ইয়াতকৈ বেছি হয়, ইয়াতকৈ কম নহয় আৰু কোৱালিটিটো খুবেই ভাল। তো 663 যিটো বজাৰ মূল্যৰ প্ৰডাক্ট সেইটো মেছ'ৱে মোক আগবঢ়াইছে 337ত, মোটামুটি 50% ডিছকাউণ্ট ৰেটত। তো বন্ধুসকল, আপোনালোকে যদি মেছ' এপটো চোৱা নাই, মই লিংক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে গৈ মেছ' এপটো এবাৰ ভিজিট কৰিব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। আৰু তাত বন্ধুসকল আপোনালোকে ফেক্টৰীৰ পৰা পোনপটীয়াভাৱে পায়, গতিকে বজাৰ দৰতকৈ বহুত কমত আপোনালোকে কিনিব পাৰিব। তো বন্ধুসকল, এইটো আছিল মেছ' এপৰ বিষয়ে মেছ' এপৰ প্ৰডাক্টৰ বিষয়ে এটা কৰা আনবক্সিঙৰ ভিডিঅ'। তো ভিডিঅ'টো চাই আপোনালোকে কেনে লাগিল জনাবলৈ নাপাহৰিব। বহুদিনৰ বিৰতিৰ মূৰত মই এই ভিডিঅ'টো বনালোঁ। মই কৰোণা মহামাৰীৰ সংক্ৰান্তৰ পিছৰ পৰা ঘৰত কিছুমান ঘৰুৱা কামত ব্যস্ত আছিলোঁ, সেইবাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আৰু যেতিয়া অফিচসমূহ খুলিলে তেতিয়া কামৰ প্ৰেছাৰত 3 মাহ 4 মাহ ধৰি মই ভিডিঅ'ত হাত দিব পৰা নাছিলোঁ। আজৰি সময় উলিয়াই আজি ভিডিঅ'টো বনালোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব
আৰু মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ বাকীকেইটা চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ এবাৰ ভিজিট কৰিব আৰু ভাল লাগিলে বাকীকেইটা চেনেল ছাবস্ক্ৰাইব কৰিব তো আজিলৈ আহোঁ শুভৰাত্ৰি